ঠিকাদারে নামানে জনপ্রতিনিধির কথা দুর্নীতির সদাগর ঠিকাদারক রাইজর টকা লাগে কিন্তু মন নাই রাস্তা ভালকৈ নির্মাণ করার। ময়রাবাড়িত পথ নির্মাণত সংঘটিত হয়েছে এনে ব্যাপক অনিয়ম। ময়রাবাড়ির পৰা লাহৰীঘাটলৈ যোৱা পথটি মেরামতি করার বাবে রাইজে দীর্ঘ সময় ধরি দাবি উত্থাপন কৰি অহাৰ পিছত উক্ত পথ নির্মাণৰ নামত 5,60,00,000 টকা আবণ্টন হৈছিল। এই পথটি নির্মাণৰ শুভাৰম্ভৰ সময়ত স্থানীয় বিধায়ক আসিফ নাজাৰে ঠিকাদার আৰু অভিযন্তাক অনিয়ম সংঘটিত নকৰিবলৈ বাৰম্বাৰ খকিয়নি দিয়াৰ পিছতো পথ নিৰ্মাণত চলিছে ব্যাপক অনিয়ম। পথ নিৰ্মাণত ঠিকাদারে ব্যাপক দুর্নীতি সংঘটিত করার অভিযোগ। মাত্র 2 কিলোমিটার দৈর্ঘ্যৰ পথ নির্মাণত চরম দুর্নীতি করার অভিযোগ উত্থাপন করেছে ক্ষুব্ধ রাইজে। আনকি কমিশনৰ বাবেই লোকনির্মাণ বিভাগৰ একাংশ কর্মচারীয়ে ঠিকাদাৰৰ লগত মিলি এনেদৰে দুর্নীতি আৰু অনিয়ম সংঘটিত কৰাত রাইজে প্রতিবাদ কৰাত পুনৰ এনেদৰে পথ নির্মাণৰ বাবে পেলোৱা সামগ্ৰী ঘূৰাই লৈ যায় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ পথছোৱা কোনো দুৰ্নীতি অনিয়মৰ আশ্ৰয় নোলোৱাকৈ ভালদৰে নিৰ্মাণ কৰিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা মুখ্যমন্ত্ৰীক দাবী জনাইছে। ময়ৰাবাৰীটো বুঢ়াগাঁও যি গড়কাপ্তানি পথ আছে এই পথত আমি দেখিব পাইছোঁ আজি ৰাতিপুৱাই যি কাম কৰি আছিলে তাত এজ পাৰ ষ্টেট মতে হোৱা নাই। ইয়াতে চেণ্ড কেবিলিং কৰা নাই তেওঁলোকে আৰু আপোনাৰ ইয়াতে যি ৰাবিশ পেলাইছে ৰাবিশ আৰু গিটিৰ যি পৰিমাণ থাকে সেইখিনি কিন্তু এজ পাৰ মতে হোৱা নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ অনুমতি পলমে ৰাইজৰ স্বাৰ্থত কাম কৰক। আমি বিচাৰোঁ যেন ইয়াত ভালকৈ কাম হ'ব লাগিব। মোচাই তাকেই বিচাৰিছে স্পষ্ট কথা। আমি মুছলিম ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছোঁ যদি কোনোবা ব্যক্তি ইয়াত দুৰ্নীতি কৰি মানে টকা ঘটিম বুলি ভাবিছে সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমাৰ ৰাইজৰ কথা এটাই আমি ৰাস্তাৰ কাৰণে আমি যি জ্বালা যন্ত্ৰণাত ভুগি আছিলোঁ সেয়া কিন্তু ভালকৈ হ'ব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। আমি মৰিগাঁও জিলাৰ যি এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তেখেতক মই আহ্বান জনাইছোঁ তেখেতে আহি পেলাই এইখিনি পৰ্যবেক্ষণ কৰক। ইঞ্জিনিয়াৰ এছ ডি আহি পেলাই তেওঁলোকে চাওক আমি যিখিনি বাধা দিছোঁ এই কামখিনি কৰাত গ্ৰহণযোগ্য হয় নে নহয় আমি চেলেঞ্জ কৰিছোঁ। গতিকে আমি বিচাৰিছোঁ যেন ইয়াত দুৰ্নীতি হ'ব নোৱাৰিব, এজ পাৰ ষ্টিমতে কাম হ'ব লাগিব, অন্যথা আমি ইয়াত কাম কৰিবলৈ নিদিওঁ। আমাৰ স্পষ্ট কথা। গতিকে যিসকল দুৰ্নীতিত লিপ্ত থকা একাংশ দালাল ঠিকাদাৰ বিষয়াসকলক তেওঁলোকে ঠিকা দিব আৰু এনেকৈ তেওঁলোকে দুৰ্নীতি কৰি সম্পত্তি পাহাৰ কৰি তুলিব সেয়া কিন্তু গ্ৰহণযোগ্য নহয়। কাৰ কমিশ্যনত কেনেকৈ কমিশ্যনত চলাই তেওঁলোকে ঠিকা লাভ কৰে ইয়াৰ এটা তদন্ত হ'ব লাগিব। এই কেনেকৈ কৰিব পাৰে তেওঁলোকে অলৰেডি কাম কৰি পেলাইছে। আমি বাধা দিয়াৰ কাৰণে এতিয়া কাম বন্ধ হৈছে। মিষ্টেকলি হ'লেতো তেওঁলোকে কাম কৰিব নালাগিছিল। গতিকে এইবিলাক হৈছে ভেকু ভাওনা। তেওঁলোকে এনেই আৰু এতিয়া নিজকে মানে ধোৱা তুলি পাত সজালেতো নহ'ব। তেওঁলোকে অলৰেডি কাম কৰি পেলাইছিলে। আমিহে বাধা দিওঁতে বস্তুটো জুলুঙৰ মেকুৰীটো ওলাই পৰিছে। গতিকে ময়ৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, আমাৰ খবৰ।